ওৰাম প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থী জাৰ হয় গুৰুদয় ৰাম নাভি দেশ পঞ্চমে ষষ্ঠ হে বৈক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল ৰাম কণ্ঠ দেখে নৱম দশমী জাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড ৰাম হেন ভাগৱত ৰতি মনোহৰ তমালহ দিশ বৰ্ণ উচাম কলেব ৰাম তমালহ দিশ বৰ্ণ উচাম কলেব ৰাম মৈত্ৰয় অৱদতি সাধু সাধু কুৰু বৰ ধন্য প্ৰশ্ন কৰিলা শাস্ত্ৰৰ ৰাম সমস্তে লোকৰ তুমি চিন্তিলা কুশল আপোনাৰ কৃতি বিস্তাৰিলা মহাবল ৰাম ব্যাস মহাৰিষিৰ বীৰ্যত ভৈলা জাত ঈশ্বৰ কৃষ্ণৰ মহা ভকত সাক্ষাৎ ৰামে তেকে তোমাৰ ইটো নুহিকে আচাৰ্য মোক আজি আনন্দ ৰাইলা কুৰু বৰ্জ ৰামাৰ তুমি আপোনাক হোৱা পৰিচয় প্ৰজাৰ নিয়মকাৰী যম মহাশয় ৰাম মাণ্ডুৰী ঋষিৰ হাপি ভৈলা সিজাত বিচিত্ৰ বীৰ্যৰ ক্ষেত্ৰে কহিল সাক্ষাৎ ৰাম কি কহিব তোমাৰ ভাগ্যৰ নাহি পাৰ নিস্তাৰিলা সুখে বাপ
ইৰাম বান্ধৱ কৃষ্ণৰ তুমি সদা অনুগত বিষ্ণু ভক্ত সমস্তৰ পৰম সন্মত আৰু জাতটো জয়াগে জ্ঞান কহিবা কপ্ৰতি মোক আজ্ঞা কৰিলা আপুনি যদুপতি মোক আজ্ঞা কৰিলে আপুনি যদুপতি বান্ধৱ কৃষ্ণৰ তুমি সদা অনুগত এইখিনি মধ্যই বিদুৰক কৈ আছে বিদুৰতো কৈ আছে তাৰপিছত বিষ্ণু ভক্ত সমস্তৰ পৰম সন্মত তুমি এজন বিষ্ণু ভক্ত আৰু জাতটো আগে জ্ঞান কহিবাকো ব্ৰতী মোকো আজ্ঞা কৰিলা আপুনি যদুপতি এইখিনি তোমাক কোৱাৰ কাৰণে মোক আজ্ঞা কৰিছে পৰম ভগৱন্ত শ্ৰীকৃষ্ণ আৰু এতেকে কৃতাৰ্থ ভৈলা নাহিকে সংশয় কিন্তু প্ৰশ্ন সমস্তৰ শুনিও নিৰ্ণয় আৰু প্ৰথমে কৃষ্ণৰ সৃষ্টি স্থিতি লীলা কথা কহ সাৱধান বিদুৰ সৰ্বথা গতিকে তুমি যি মোক প্ৰশ্ন কৰিলা এইটো এতিয়া মই ব্যাখ্যা কৰিম কিন্তু তুমি এতিয়া সাৱধান হোৱা বিদুৰ মৈত্ৰীয়ৰ কথা এইখিনি ইৰাম সমষ্টি জগত প্ৰভু কৰিলা সংহাৰ একেশ্বৰে আছে মাত্ৰ জগত আধাৰ প্ৰবঞ্চ নাহিকে দেখি মনে সুখ নাই পাছে সৃষ্টি কৰিবাক চিন্তিলা উপায় ইৰাম বৈকুণ্ঠৰ নায়ক পুৰুষোত্তম হৰি তিতিক্ষণে দুয়ৰ ৰূপ ভৈলা লীলা কৰি বৈকুণ্ঠৰ নায়ক পুৰুষোত্তম হৰি বুলি কৈছে আৰু তিতিক্ষণে দুই ৰূপ ভৈলা লীলা কৰি দুটা ৰূপ ধাৰণ কৰিলে আৰু তাত পাছে মহামায়া কৰিলা নিৰ্মাণ মায়াত পুৰুষ ৰূপে কৈলা বীৰ্য ধান হিৰাম তেবে কাল অনহাৰে জন্মিলা তনয় প্ৰকাশ স্বৰূপে মহত মহাশয় মায়াৰ দ্বাৰা পুত্ৰ সন্তান জন্ম হ'ল আৰু প্ৰথমতে মহত্বক জন্ম দিলে
হীৰামতি হে জন্মাই লন্ত পাছে চতুৰ্থ কুমাৰ হাতী কৰা জহতা মচিক অহংকাৰ মহত্বৰ পৰা 4 পুত্ৰৰ জন্ম হ'ল। এই 4 পুত্ৰ হ'ল সাত্বিক, ৰাজসিক, তামসিক আৰু অহংকাৰ। এইকেইটা আৰু এইকেইটা মানুহৰ গুণ। এইবাৰ এই 4টা বিৰাম হাত্বিক তহন্তে উপজিল দেৱছয় অহংকাৰ দ্বাৰে দেৱ ইন্দ্ৰিয় নয় সাত্বিক গুণৰ দ্বাৰা দেৱসকলক জন্ম দিলে সাত্বিক গুণে, আৰু অহংকাৰৰ দ্বাৰা ইন্দ্ৰিয়ক জন্ম দিলে, আৰু সেইকাৰণে অহংকাৰী ইন্দ্ৰিয়। হীৰাম তামস অহংকাৰে জন্মিলে কভূত শব্দ তন্মাত্ৰৰ দ্বাৰে আকাশ অদ্ভুত এইকেইটাকে আৰু তন্মাত্ৰ বুলি কৈছে। এই গুণকেইটাকে শব্দ তন্মাত্ৰৰ দ্বাৰা আকাশ অদ্ভুত। আৰু আকাশ স্পৰ্শ হমে বায়ু ভৈলা জাত হীৰাম বায়ু হন্তে ৰূপ দ্বাৰে তেজৰ প্ৰখ্যাত বায়ু হন্তে ৰূপৰ দ্বাৰে তেজৰ প্ৰখ্যাত। আৰু তেজৰ জন্মিলা পুত্ৰ ৰস হন্তে জলৰ কুমাৰ গন্ধ হমে ভুইলা স্থল হীৰাম শব্দ আদি কৰিয়া যতে গুণ ছয় পৃথিৱীত হবে আছে নাহি কি সংশয় হীৰাম তন্মাত্ৰ তহন্তে পাছে হয় ভূতপতি স্বৰূপত জানিবা বিদুৰ মহামতি তন্মাত্ৰাৰ পৰা ভূতৰ জন্ম হ'ল। এহি মতে জন্মিয়া আশ্ৰয় দেৱছয় ব্ৰহ্মাণ্ড স্ৰজীৱী কেহ সমৰ্থ নহয়।